হাই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই দেৱজী আপোনাৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাব ওলাইছোঁ স্কুল আৰু স্কুল ড্ৰেছ পিন্ধি কৰি লৈ ল'লোঁ। মানে স্কুলত আজি মানে বহুত দিন ধৰি মই মানে স্কুল ব্লগ এটা বনাম বুলি ভাবি আছোঁ। তো ফাইনেলি আজি ডিচাইড কৰিলোঁ যে আজিয়ে বনাম। আৰু মানে স্কুলত আজি অলপ প্ৰগ্ৰেম আছে, সেইকাৰণে ভাবিলোঁ আজিয়ে জাষ্ট ভিডিঅ'টো বনাই দিওঁ। সেইকাৰণে ভাবিলোঁ আজিয়ে বনাম ব্লগ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ডাইৰেক্ট। মানে ইয়াতে ৰাস্তাখিনি নেদেখাওঁ আৰু আমাৰ ৰাস্তাটো নেদেখাওঁ, চিধা আপোনাৰ ডাইৰেক্ট মেইন ৰোডত গাড়ী উঠি কৰি চিধা স্কুললৈ ওলাই যাওঁ। ফাইনেলি মানে এতিয়া আমি আহি পেলাই তেতিয়া বজাৰৰ পৰা মানে স্কুলৰ ভিতৰলৈকে যাই তেতিয়া মানে এইফালে আছে চিৰঞ্জিত আৰু বীৰেন। তো তেনেহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ডাইৰেক্ট স্কুললৈকে। তো ফাইনেলি নাহৰগুৰিঘাট স্কুল আহি পালোঁ। এইখন হ'ল নাহৰগুৰিঘাট মেইন সোমাই যোৱা এণ্ট্ৰিৰ মানে গেটটো আৰু ভিতৰলৈ যাই দেখাই আছোঁ আপোনালোকক। আৰু মানে ঘৰটো বহুত ওখ হয়, সেইকাৰণে যাওঁতে অলপ ভাগৰ লাগে দেচোন। সেইকাৰণে আৰু আমাৰ ইয়াতে মানে 3টা ৰাস্তা আছে। এটা আছে ইফালেৰে আৰু এটা আছে অলপ আগেৰে আছে। আৰু মই এতিয়া আহি পালোঁ মানে বহুতখিনি ওপৰত, তাৰ পৰা ওপৰলৈ আহি পালোঁ। মানে বহুত ভাগৰ লাগিছে আৰু অলপ ডাৰ জেগা আছে, য'ত যাই পাম আমাৰ পানী টেংকি। আৰু এয়া আহি পালোঁ পানী টেংকি। ইফালে এতিয়া গেট সোমাব লাগিব আৰু পিছে আমাৰ গেট। এইফালে মই স্কুল মানে এতিয়া প্ৰিন্সিপাল আহিব, মানে প্ৰিন্সিপালৰ মানে আদৰণি জনাব লাগে। তো সেইকাৰণে মানে আগত চবে শাৰী পাতি লাইন হৈ যাব লাগে। মানে পিছফালে শাৰী পাতি আহি আছে, বাট আমি শাৰী পাতি নাযাওঁ কাৰণ মানে পিছফালে চবে শাৰী পাতি আছে, আমি শাৰী পাতি নাযাওঁ কাৰণ এতিয়া আমি মানে আগত চববোৰ আগত যাব লাগে। তো সেইকাৰণে মানে পিছত নাযাওঁ, এতিয়া আগত চিধা বনাই আছোঁ। ৰেহাই কৰি দিয়া। বঢ়িয়া। মানে এতিয়া আহি আছে আমাৰ সুমন দা। হাই হাই প্লিজ। হেল্ল' মই নিজকে নিজে তাৰমানে আৰু এফালে আছে আমাৰ স্কুলৰ জি এছ। বহুত ঠাণ্ডা থাকি গৈছে জি এছ নেকি? অঁ জি এছ এতিয়া হৈ গ'ল। মানে আমি স্কুল নহাৰ পৰা দে
হাই আমাৰ বাইদেউ আহিব আজি দিদি অলপ ভাষণ দিদি আমাৰ এতিয়া প্ৰিন্সিপাল বাইদেউ আহিব এতিয়া কোৱা ডাঙৰটোৱে তাৰ ওলাই ৰাস্তা ওলাব নিদি এতিয়া কি এবাৰ যাব নালাগিব নেকি এবাৰ যাব নালাগে আকৌ এতিয়া বিহিব লাগিব এতিয়া কোনফালে সেইফালে মানে এতিয়া ইয়াতে ৰখি থাকিব লাগিব আৰু মানে ভিতৰত যাবলৈ দিয়া নাই বাট এতিয়া মেমে অহালৈকে ইয়াতে ৰখি থাকিব লাগিব নে মেমে অহালৈকে নাজানো কৰোঁ বাট মানে বৰ্তমান এতিয়া মেম আহি গ'ল মেমক এতিয়া মানে আদৰণি জনাব লাগে সেইকাৰণে মানে চবেই এতিয়া শাৰী পাতি লৈ ল'লোঁ এইফালে চব শাৰী পাতি হৈ বৰ্তমান এতিয়া মেম অহা অপেক্ষা এইফালে আমাৰ সুমন দা ভিডিঅ' বনাই আছে আমাৰ মেম মানে এতিয়া মেমে ৰুমত সোমালে এতিয়া আমিও বৰ্তমান অলপ ঠাণ্ডা বতাহ খাই অলপ ৰুমত সোমাই যাওঁ এইটো হ'ল আমাৰ হোল এতিয়া মানে মেমে এতিয়া ভাষণ দিব ইয়াতে শুনিছোঁ আমি এখন গামোচা দিম আৰু এতিয়া বিদ্যালয় পৰিচালনা সমিতিৰ ফালৰ পৰা বাইদেউ সম্বৰ্ধনা জনোৱা হ'ব Kita mari bosan ya. Kita mari bosan. বিদ্যালয় পৰিচালনা সমিতিৰ বৰ্তমানৰ সভাপতি
বাইদেৱে বাইদেউক এখন ফুলন গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। এতিয়া ছাত্ৰ একতা সভাৰ ফালৰ পৰা সম্বৰ্ধনা জনাবলৈ সম্বৰ্ধনাস্থলী তেওঁলোকক বিচাৰিছোঁ। এয়া ছাত্ৰ একতা ফালৰ পৰা এখনি ফুলাম গামোচা, এটি জাপি আৰু এখন সঁফুৰাৰে বাইদেউক সম্বৰ্ধনা জনোৱা হৈছে। ছাত্ৰ একতা হ'ব এতিয়া ছাত্ৰ একতা সভাৰ ফালৰ পৰা প্ৰতিটো ক্লাছৰ পৰা 6ৰ পৰা 12লৈ ক্ৰমান্বয়ে বাইদেউক সম্বৰ্ধনা জনাব। এতিয়া ক্লাছ 7ৰ ফালৰ পৰা ক্লাছ 8ৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে বাইদেউক। এবাৰ নৱমমান শ্ৰেণীৰ পৰা বাইদেউক সম্বৰ্ধনা জনাব। এবাৰ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। ক্লাছ 11 শ্ৰেণীৰ পৰা বাইদেউক সম্ভাষণ জনাইছে। দ্বাদশ শ্ৰেণীৰ পৰা বাইদেউক এয়া সম্বৰ্ধনা জনোৱা হৈছে। সকলো ছাত্ৰ ছাত্ৰীকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বাইদেউক আজি বহুতো মৰম ৰচিছে। এতিয়া আমাৰ কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিগতভাৱে বাইদেউক সম্বৰ্ধনা জনাবলৈ বিচাৰি আছে। মই তেখেতসকলক ক্ৰমান্বয়ে আহিবলৈ এজন এজনকৈ আহিবলৈ কৈছোঁ। তথা আৰু কোনো ব্যক্তি যদি বাইদেউক ব্যক্তিগতভাৱে সম্ভাষণ জনাব বিচাৰিছে, এতিয়াই সম্বৰ্ধনাস্থলীতে জনাব পাৰে। এয়া শ্ৰী জৌহন বৰুৱাই বাইদেউক সম্বৰ্ধনা জনাইছে। এইখিনিতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি অন্ত কৰিছে। বাইদেউ আৰু সকলোকে মঞ্চত নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
গোটেই এটা ইয়াত আহা গোটেই চাৰি